দৰং জিলাৰ কলাইগাঁৱত শিক্ষকৰ বিদায়ী অনুষ্ঠান। চৌমুৱা ৭ মধ্য ইংৰাজী বিদ্যালয়ৰ সুৰেন বৰা নামৰ শিক্ষকজনক বিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্ৰ ছাত্ৰীসকলে ফুলাম গামোচা জাপি আদিৰে বিদায়ী সম্বৰ্ধনা আগবঢ়োৱাৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে। আমি যাতে সকলোৱে একত্ৰিত হ'ব পাৰোঁ। তেখেতৰ নাম সুৰেন বৰুৱা আৰু আমাৰ মাজত কিছুমান আছে মুছলমান, গোটেইখিনি ছাত্ৰ প্ৰায় মুছলমান সম্প্ৰদায়ৰ। তেখেতে কিন্তু এইটো ভাবা নাই যে তোমালোক মুছলমান আৰু মই হিন্দু। এয়া হৈছে মিলাপ্ৰীতি আৰু এই মিলাপ্ৰীতি সদায় থাকিব আমাৰ মাজত। পুখুৰী অঞ্চলে আছিল, আমাৰ কলাইগাঁৱৰ পূব অঞ্চলৰ 5টা গাঁৱে আছিল য'ত নেকি আজিলৈকে কোনো ধৰণৰ সাম্প্ৰদায়িক বিষয়বস্তু বিয়পাব পৰা নাই। আৰু পৃথিৱীখন থকালৈকে আমাৰ এই যি জাতি ধৰ্ম ভাষা সংস্কৃতি যি মিলাপ্ৰীতি, যি ধৰ্মীয় আমাৰ মিলাপ্ৰীতি, হিন্দুসকলৰ উৎসৱত মুছলমানসকলে যেনেদৰে যায়, মুছলমানসকলৰ উৎসৱত যিদৰে হিন্দুসকলে যায়, এয়া হৈছে মিলাপ্ৰীতি আৰু পৃথিৱীখন থকালৈকে এই মিলাপ্ৰীতি জীয়াই থাকিব বুলি মই আশা কৰিছোঁ। আজি এই মঞ্চত আহি উপলব্ধি কৰিছোঁ, দৰ্শকতকৈ আমি ইয়াত বোধহয় গেষ্ট বেছি আছোঁ আৰু বুজি পোৱা লোকৰ সংখ্যাই বেছি। আৰু তাকেই প্ৰমাণ কৰে যে এইগৰাকী মহান শিক্ষকলৈ এই অঞ্চলৰ ৰাইজৰ কিমানখিনি স্বতঃপ্ৰত ভাল পোৱা শ্ৰদ্ধা আছে। বিদ্যালয়খনত বিগত 20 বছৰ ধৰি শিক্ষাদান কৰি অহা শিক্ষকজনক বিদায়ী সম্ভাষণ জনাই 2 নং শ্যামটিলা জিলা পৰিষদৰ সদস্য হুমায়ুন কবিৰ, দোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক মহিবুল হক, ভকতপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ, কাৱাডাঙ্গা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জৈনুদ্দিন আহমেদকে ধৰি বিশিষ্ট ব্যক্তিসকলে আজি অৱসৰৰ দিনা মই সঁচাকৈ মৰ্মাহত হৈছোঁ, কাৰণ তেখেত শিক্ষক হিচাপে এই অঞ্চলত তেওঁৰ যিটো দায়িত্ব আৰু কৰ্তব্য ইমান নিষ্ঠাৰে পালন কৰিছিল যে মোৰ শিক্ষক জীৱনত এনেকুৱা শিক্ষক মই পোৱা নাছিলোঁ। আৰু তেখেতক মোৰ লগত পাই মই মোৰ যিটো এই বাৰ্ধক্যৰ বুজাৰ লগত যিটো শৈক্ষিক দিশৰ বা বিভিন্ন সমস্যা যিটো মই ভুগি আছিলোঁ, তেখেতে মোক মানে পূৰ্ণ সহযোগিতা আগবঢ়াইছিলে। তেখেত যোৱাৰ পৰা মই যেন উকা অনুভৱ হৈছে আৰু মোৰ এজন বিৰাট এজন সহায়ক তেওঁ আমাৰ মাজৰ পৰা এইটো শৈক্ষিক যিটো বাতাবৰণ বা শিক্ষাৰ যিটো জগত, ইয়াৰ পৰা তেওঁ আঁতৰি গ'ল। সঁচাকৈ এই অঞ্চলৰ বাবে এটা আপুৰুণীয় ক্ষতি। ছাৰজন যোৱাৰ পিছত আপোনাৰ স্কুলত কিবা শিক্ষকৰ প্ৰয়োজন হ'ব? শিক্ষকৰটো এইটো মই আজি আসাম টকছৰ ইফালে বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ অভাৱ হোৱা বুলি নিউজ টুডে অসমৰ আগত ব্যক্ত কৰিছে বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে। সংবাদ মাধ্যমক মই ধন্যবাদ জনাইছোঁ যে এইখিনি কথা মই ক'ব পাৰিছোঁ। আজি মোৰ বিদ্যালয়ত 500 ল'ৰা ছোৱালী 9টা ক্লাছ, তাৰ ভিতৰত মাত্ৰ 6জন শিক্ষক। এই 6জন শিক্ষকে দি এই 500 ল'ৰা ছোৱালীক 9টা ক্লাছত কেনেকৈ পাঠদান দিয়া যায় সেইটো হয়তো চৰকাৰ বা ৰাইজে এইটো অনুভৱ কৰিব। তাৰ মাজেদি মানে আমাৰ ৰাইজৰ যিটো সহযোগিতা, আমাৰ উদীয়মান যুৱতীসকলৰ যিটো চেষ্টা, জনসাধাৰণৰ স্বেচ্ছাই
পাঠদান দি আমাৰ বিদ্যালয়খন যোৱা গুণোৎসৱত A+ গ্ৰেড পাবলৈ সক্ষম হৈছিল গতিকে হয়তো তেওঁলোকে অবৈতনিকভাৱে কিমান দিন কাম কৰিব গতিকে এই সংবাদ মাধ্যমৰ যোগেদি মই চৰকাৰক অনুৰোধ জনাম যে এই কণ ল'ৰা ছোৱালী নিশ্চয় পাপ কৰা নাই গতিকে তেওঁলোকক প্ৰয়োজনীয় শিক্ষকখিনি দি এই পিছপৰা অঞ্চল যাতে শৈক্ষিক দিশত আগবাঢ়ি নিব পৰা যায় তাৰ যাতে সুব্যৱস্থা কৰে কলাইগাঁৱৰ পৰা আলিমুদ্দিন আহমেদৰ ৰিপৰ্ট নিউজ টুডে অসম।